অসমৰ সকলো মহিলাৰ বেংক একাউণ্টত সোমাব 20,000 কোটি টকা। চৰকাৰী ঘৰৰ 1,50,000 টকা সোমাব একাউণ্টত। আত্মসহায়ক গোটৰ 10,000 টকাৰ তাৰিখ ঘোষণা। পুৰুষ মহিলা উভয়ে লাভ কৰিব এখনকৈ চিলাই মেচিন। সবিশেষ মই জনাই আছোঁ, সেয়েহে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ সকলো মহিলাই এই খবৰটো জানিব পাৰে। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। সকলোৰে বেংক একাউণ্টত সোমাব 20,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ফেমিলি বেনিফিট স্কিম আঁচনিৰ জৰিয়তে লাভ কৰিব এই 20,000 টকা। কোনে কোনে আবেদন কৰিব পাৰিব চাওক। 1. আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 2. আবেদনকাৰী পৰিয়ালটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলত BPL-ত বাস কৰা হ'ব লাগিব। 3. আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চয় মৃত হ'ব লাগিব। 4. মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। 5. আবেদনকাৰী হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ কি লাগিব চাওক। 1. মৃতৰ প্ৰমাণপত্ৰ। 2. পৰিচয় প্ৰমাণ। 3. ঠিকনাৰ প্ৰমাণ। 4. পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড। 5. পৰিয়ালৰ ID বা সদস্য ID। এইখন ফৰ্ম আপোনালোকে লক্ষ্য কৰিব পাৰিছে, এপ্লিকেশ্যন ফৰ্ম ফৰ ফেমিলি বেনিফিট স্কিম। অৰ্থাৎ এই যিখন ফৰ্ম লক্ষ্য কৰিব পাৰিছে এইসমূহ আপুনি ফিল আপ কৰিব। প্ৰথম নাম লিখিব, দ্বিতীয় ফাদাৰ বা হাজবেণ্ডৰ নাম লিখিব, তৃতীয় ফুল এড্ৰেছ লিখিব, 4. কেটেগৰী, 5. এজ অফ দ্য অফ এপ্লিকেণ্ট, এপ্লিকেশ্যনৰ যি বয়স লিখিব লাগিব। এইসমূহ আপোনালোকে সুন্দৰকৈ পাৰিব। তাৰপিছত আপুনি শেষত স্বাক্ষৰ কৰি জমা দিব লাগিব। প্লেচ, ডেট আৰু স্বাক্ষৰ এইখন আপুনি এতিয়া ফিল আপ কৰি ক'ত জমা দিব লাগিব চাওক। এপ্লিকেশ্যন প্ৰচেছ যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰমাণপত্ৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ নিজ নিজ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া নিৰ্দিষ্ট বিষয়ৰ ওচৰত জমা দিব লাগিব। এনেকৈ আবেদন কৰিলে আপুনি 20,000 টকা লাভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ যে পুৰুষ মহিলা উভয়ে লাভ কৰিব এখনকৈ চিলাই মেচিন। আৰম্ভ হ'ল PM বিশ্বকৰ্মা চিলাই মেচিন আঁচনি। আবেদন কেনেকৈ কৰিব, কি নথি লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক। PM বিশ্বকৰ্মা চিলাই মেচিন আঁচনি আবেদনৰ বাবে নথিপত্ৰ কি লাগিব চাওক। 1. আধাৰ কাৰ্ড লাগিব। 2. আয়ৰ প্ৰমাণপত্ৰ। 3. ঠিকনাৰ প্ৰমাণ। 4. মোবাইল নম্বৰ। 5. বেংক একাউণ্টৰ পাছবুকখন লাগিব। অনলাইনত কেনেকৈ আবেদন কৰিব চাওক। 1. আবেদন কৰিবলৈ প্ৰথমে ইয়াৰ অফিচিয়েল ৱেবছাইট pmvishwakarma.gov.in চাব লাগিব। তাৰপিছত অনলাইন আবেদন কৰিবলৈ লিংকটোত ক্লিক কৰিব লাগিব। 3. ইয়াৰ পিছত আপুনি আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ দি ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব য'ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰৱেশ কৰি ব্যৱসায়িক দৰ্জী নিৰ্বাচন কৰিব লাগিব। তাৰপিছত প্ৰয়োজনীয় নথিপত্ৰ স্কেন কৰি আপলোড কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ আবেদন জমা দিব লাগিব। তাৰপিছত আপুনি এখন স্লিপ পাব যিটো আপুনি ফিউচাৰৰ বাবে ৰাখি দিব। পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ যে পকী ঘৰ নথকা সকলে পাব এখনকৈ চৰকাৰী পকী ঘৰ। কেনেকৈ আবেদন কৰিব, কি নথি লাগিব চাওক। PM আৱাস যোজনাৰ সুবিধা কোনে পাব চাওক। 1. আবেদনকাৰী বয়স 18 বছৰ বা তাতকৈ অধিক হ'ব লাগিব। 2. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ ভাৰতীয় নাগৰিক হ'ব লাগিব। 3. যদি বাৰ্ষিক আয় 1.8 লাখ পৰ্যন্ত হয় তেন্তে পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব। 4. পকী ঘৰ নথকাসকলে পকী ঘৰ লাভ কৰিব। 5. পৰিয়ালে কোনো সদস্য চৰকাৰী চাকৰি কৰিব নোৱাৰিব। 6. ঘৰত 4 চকীয়া বাহন থাকিলে আবেদন কৰিব নোৱাৰিব। কেনেকৈ আবেদন কৰিব চাওক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিবলৈ তলৰ দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে PMAY ৱেবছাইট যিটো PMAYMIS.gov.in ইয়াতে যাব লাগিব। তাৰপিছত আপুনি পৰৱৰ্তী পৃষ্ঠাত আপোনাৰ আধাৰ নম্বৰ আৰু নাম সুধিব। এইসমূহ আপুনি পূৰণ কৰি চেকত ক্লিক কৰি আপোনাৰ আধাৰ নম্বৰ সবিশেষ পৰীক্ষা কৰিব লাগিব। PMAYৰ বাবে সকলো বিৱৰণ পূৰণ কৰাৰ পিছত পেজটো দিয়ক আৰু ছাবমিট বটনত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি তাতে পপআপ পাই যাব। পৰৱৰ্তী খবৰটো হৈছে যে আত্মসহায়ক গোটৰ ফৰ্ম কাৰ একচেপ্ট হ'ল চাওক। আত্মসহায়ক গোটৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত অসম চৰকাৰে 15 আগষ্টৰ আগতে আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিব 10,000 টকাৰ প্ৰাৰম্ভিক অনুদান। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 কোটি টকা। চৰকাৰৰ এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব। যদি কোনো মহিলাই এই টকা লৈ কোনো ব্যৱসায় নকৰে তেন্তে তেওঁলোকক এই টকাসমূহ চৰকাৰে কিন্তু উভতাই দিব লাগিব।
কাৰ কাৰ ফৰ্ম একচেপ্ট হ'ল চাওক। 1 বিজনেছ প্লেন ফৰ্ম দিয়া মহিলা, 2 গছপুলিৰ ফটো দিয়া, 3 বেংক একাউণ্ট দিয়া, 4 জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান নথকা মহিলা, 4 SC ST মৰাণ মটক টি ট্ৰাইবছ আদিৰ 4টাতকৈ অধিক সন্তান নথকা মহিলা, 6 DBT লিংক থকা বেংক একাউণ্ট। এইকেইখন আঁচনিৰ টকা কিন্তু আপোনালোকে নিশ্চয় পাই যাব। আৰু নতুন নতুন আপডেট পাই থাকিবলৈ হ'লে যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰিব, যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ মানে ধন্যবাদ।